মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আইতাটা হাতত যাবলৈ ওলাইছোঁ। অলপ আহিছোঁ ঘৰৰ পৰা ওলাই অহাৰ পিছতে হলিমাৰী গ্ৰামত মোক এটেক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে। অহাৰ পিছত তেওঁলোক নামিছে। নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত। তাৰপিছত মোক এটেক কৰিলে দেউতাকক আৰু ছোট ভাইক। তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি। মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয়। তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটেক কৰিবলৈ ধৰিলে, মানে মেচিন গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে। তাৰপিছত বেগটো লৈ গ'ল। তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ, তাৰ পৰা কাঢ়ি ল'লোঁ। তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে, মোৰ সৰু ভাইক পেলাই দিলে। তাৰপিছত আকৌ মই ঝাপ মাৰি বেগটো ধৰিলোঁ। ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে। মই বাগৰি পৰিলোঁ। পৰাৰ পিছত মোক ধৰাৰ পিছত মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ। বাইক লৈ আহিছিল দুটা, চাৰিজন মানুহ। মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ, গ্ৰামৰ মানুহ আহি গ'ল। তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত বয়াই দিছোঁ মই, তাৰপিছত আৰু ক'ব নোৱাৰোঁ। ধৰা পৰিছে এজন, পিষ্টল মেচিন গান আছে, গুলি ফুটাইছে দুটা। দুটা মাৰিছে। মোৰ লগত মোক মাৰিছে মোৰ দেউতাক মাৰিছে, মোৰ সৰু ভাইকো মাৰিছে। চাৰিজন আছিল। আৰু আহিছে।